3, 2, 1, go! Happy New Year! নমস্কাৰ পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ' স্বাগতম জনাইছো। আসলতে নতুন এটা ভিডিঅ' বুলি ক'বলৈ গ'লে কিন্তু মোৰ ছমাহ হৈ গ'ল ভিডিঅ' নিদিয়া, মানে এলাহচুতত মই ভিডিঅ' নিদোতে আৰু 2023 বৰ্ষ যাবলৈ বেছি দিন নাই, মাজত মাত্ৰ এটা দিন। আৰু এতিয়া বৰ্তমান মানুহে পিকনিক গৈ আছে, তো আমি ভাবিলোঁ আমিও পিকনিক যাম। এতিয়া আমি আহিছোঁ দীপৰ বিলত আছোঁ। দীপৰ বিলত আজি পিকনিক খাবলৈ আহিছোঁ। আৰু আমাৰ লগত এতিয়া আছে বৰ্তমান ডিম্পিবা। কেনেকুৱা ফিলটো কৈ দিয়া? ফিল ভাল লগা নাই, কোনো আহিয়ে পোৱা নাই যে। আমি বৰ্তমান সেইফালে স্বচ্ছ ভাৰত অভিযান কৰি আছোঁ, বাকীখিনি দেখাই আছোঁ ভিডিঅ'ত। তেতিয়ালৈকে চিনেমেটিক শ্বট এটা চাই লওক। বৰ্তমান মানে মানুহ আহি গ'ল আমাৰ খানাৰ বস্তু মাংস আনিছে, অলপ দূৰলৈ যাব লাগে। পানী বিলৰ পেণ্টি দুখন মাৰি তাত চাৰ্ট লৈ আহিছোঁ। সিফালে টেণ্টো বনাই আছে, আগত টেম্পু চন্দ হৈ আছে ধুবলৈ। হাতত চাৰ্ফ বাচন ধুবলৈ যাওঁ, পানীটো লৈ আহোঁ, তাৰপিছত সেইখিনি দেখাই গৈছোঁ। বাজিলে 12টা। এতিয়া আমি বৰ্তমান বনাই কৰি ৰেডি হৈছে। খানা বনাই গ'ল, এটা আইটেম বনাই পেলাই ৰেডি হৈছে। এই গাহৰি ৰেডি, বেলেগ কিবা কিবি ৰেডি কৰিব লৈছে। তামাম খানা চলি আছে। এতিয়া কি বনি আছে? এতিয়া বৰ্তমান হৰি আছাম ট্ৰেক্টৰ দেখাই গৈ আছো। কিন্তু চলি আছে পিকনিক, বনাই আছে, খোৱাই খাই আছে। তাৰ মাজতে পানী নিগল পানী বনাইছে। তো বাকী পৰিৱেশটো মই দেখাই দিছোঁ। মানুহ মানে ফুল গ'ল। আমি যিমানটো মানুহ আছিলে, আমি 5টাত লাগে 2টা দি দিছিলোঁ। আমি তেতিয়া দেখা পাইছোঁ গোটেই পৰিৱেশটো এইটো। এতিয়া দীপৰ বিলত ফুচকা অলপ আহিছে, গোল কি বুলি কয়, সেইটো আহিছে। গোটেই মানুহ দীপৰ বিল ডিমিবা। বৰ্তমানলৈকে কি ৰান্ধা হ'ল এবাৰ? ব্লগ বনাই আছো, ব্লগাৰ। কিবা বনাইছো গমে বনাই ৰ'ব। কিয় কাৰণে? আৰু হাঁহটো টেষ্ট কৰিব বাকী আছে। আৰু তাৰপাছত এয়া এইটো কি বুলি কয়, লোকেল মুৰ্গীটো খাবলৈ আছে। আৰু নাই ন? আৰু আছে কিবা যাদু স্মৃতি, কলা স্মৃতি, কলা কুকুৰ খাব তাই লাগি যাব তোমাৰ গম পাইছে। এইবাৰ সময় গম পালে যে মাংস কিছু বনালোঁ, তাৰপৰা বনাই পেলাই হৈ গ'ল। তো লাষ্টত যে ভাতৰ দালিটো বনাব আছে, তো আমি কৈছোঁ যে ভাতৰ দালিটো বনাব আছে। নাচি আছে সকলোৱে কৈছিলোঁ যে ভাত বনাই পেলাই ৰেডি হৈ গ'ল। ছোৱালীখিনি খুৱাই আছে, তাৰপৰা বাকী গান শুনিছে চাগে বেকগ্ৰাউণ্ডত কি মিউজিক বাজি আছে বাকীখিনি নাচি কৰি ফূৰ্তি কৰি আছে। লাষ্টত কৰি আছে লাষ্ট আৰু অলপ সময় পিছত আমি লাষ্ট কি আইটেম বাচি আছে এতিয়া? পাপৰ পুৰি আছে, আমি 3টা মানুহে। কলা পাপৰ, আমি ইয়াতে বগা পাপৰ কলা কৰি আছো। বগা পাপৰ কলা কৰি আছে। খুব ভাল। আমি তাৰমানে মেকআপ আৰ্টিষ্ট। 2023 বৰ্ষটো কেনেধৰণে গ'ল? 2023টো ভালে বেয়াৰ মাজতে গ'ল। এতিয়া বিচাৰো 2024টো খুব ভাল হওক। অকল মোৰে বুলি নহয়, সকলোৰে ভাল হওক, সকলোৰে ভালকে যাওক। সকলোকে নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। হেপী নিউ ইয়েৰ। 2024ক লৈ পেলাই কিবা ক'ব? 2023টো বাৰু গ'ল ভালে সকলোৰে আশা কৰোঁ। আৰু 2024টো ভাল হওক। আৰু
আৰু আগন্তুক সময়ছোৱাত যাতে সকলোৰে গোটেই বছৰটো ধুনীয়াদৰে ৰঙীন হয় আৰু বছৰ শেষত যাতে আকৌ এনেকৈ একেদৰে একলগ হ'ব পাৰোঁ তাৰে কামৰে গোটেই অসমবাসীক ৰাইজক হেপী নিউ ইয়েৰ। দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱীৰ কুমলীয়া। কৈছিলোঁ ভাত খাবলৈ সকলোৱে সৰুখিনি সৰু ছোৱালীখিনি খাই যায়, তাৰপিছত আমি খালোঁ। খোৱা ভিডিঅ'খিনি কৰা নহ'লে কাম কৰি আছিলে বা এইটো এইটো বিয়া থোৱা কৰি আছিলে তাৰ কাৰণে আমি খাব পোৱা নহ'লে। তাৰপৰা এতিয়া মই এতিয়া মোৰ বেক চাইডে যোনখন আছে দীপৰ বিল। আচলতে আমি দীপৰ বিলত আহিছিলোঁ আজি পিকনিকৰ কাৰণে। কাইলৈ দিনটো আছে, কাইলৈ দিনটোৰ পিছতে 2024 বৰ্ষটো আহিব। তাৰ প্ৰাকখনত আমি সকলোৱে মিলি পেলাই লগে ভাগে এসাঁজ খালোঁহি। আপোনালোকেও খাওক। সকলোলৈকে নতুন ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। আৰু পোনপ্ৰথমবাৰৰ পৰা যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আকৌ কৈছোঁ শুভ নৱবৰ্ষ। 3, 2, 1 go।